শ্যাম্পুটোৰ বিষয়ে আইব্ৰ' শ্যাম্পুটো কেনেকৈ ইউজ কৰে আৰু কি কাম কৰা হয় আৰু আমি ইয়াক কেনেকৈ ইউজ কৰিব লাগে আৰু ইয়াৰ কম্পজিশ্যন কি আৰু ইয়াৰ মাৰ্কেট প্ৰাইচ কি আমি ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ কাম কি আমি ইয়াৰ বিষয়ে আলোচনা কৰিম আজি এই ভিডিঅ'টোৰ জৰিয়তে তেনেহ'লে আহক পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আইব্ৰ' শ্যাম্পুটোৱে আমাৰ চুলিত থকা উপনি মাৰিবলৈ ইউজ কৰা হয় আইব্ৰ' শ্যাম্পুটোৰ কম্পজিশ্যন হৈছে আইভাৰমেক্টিন IP 0.5% উপনিৰ কাৰণে আমাৰ স্কাল্পত ইচিং আৰু ইৰিটেশ্যন হোৱা দেখা যায় তাৰ উপৰিও স্কাল্পৰ পৰা উপনিবোৰে তেজ শুই খায় আইভাৰমেক্টিন যেতিয়া আমি চুলিত ইউজ কৰোঁ তেতিয়া আইভাৰমেক্টিনে আমাৰ উপনি বা আমাৰ উপনিৰ এক্সবোৰক বা পেৰাচাইটবোৰক পেৰালাইজ কৰাত হেল্প কৰে বা ইয়াক মাৰি পেলোৱাত সহায় কৰে আৰু যেতিয়া আমি পেৰালাইজ হৈ থাকে সেই অৱস্থাত টাৱেল বা ৰাবাৰ ফণীৰ সহায়ত আমি ইজিলি উপনিবোৰ বা উপনি এক্সবোৰ আমাৰ চুলিৰ পৰা পৃথক কৰিব পৰা যায় এতিয়া আমি জানিম যে শ্যাম্পুটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে শ্যাম্পুটো আমি স্কাল্প আৰু আমাৰ হেয়াৰত ব্যৱহাৰ কৰিব লাগিব কিন্তু ব্যৱহাৰ কৰাৰ সময়ত আমাৰ চুলিখিনি বা আমাৰ স্কাল্পটো কমপ্লিট ড্ৰাই হ'ব লাগিব তাৰপিছত আমি শ্যাম্পুটো ইউজ কৰিম চুলি গুৰিৰ পৰা চুলিৰ আগলৈকে শ্যাম্পুটো এপ্লাই কৰিম তাৰপিছত আমি 10 মিনিটছ ৰাখিব লাগিব 10 মিনিটছ ৰখাৰ পিছত আমি চুলিখিনি ভালকৈ ৱাৰ্ম ৱাটাৰৰ সৈতে ধুব লাগিব তাৰপিছত এখন টাৱেলৰ সহায়ত ধুনীয়াকৈ হেয়াৰখিনি অলপ ড্ৰাই কৰি লৈ এখন ফণীৰ সহায়ত ভালকৈ আমি চুলিখিনি ফণিয়াই ল'ব লাগিব ফণিয়াই লোৱাৰ পিছত আমি এইখিনি চুলি আৰু চুলিৰ পৰা উপনিবোৰ ছেপাৰেট কৰিব লাগিব আইব্ৰ' শ্যাম্পুটোৰ মাৰ্কেট প্ৰাইচ হৈছে 113 rupees আৰু যিকোনো মেডিকেল ষ্ট'ৰ বা ফাৰ্মাচীত আদিত ইজিলি শ্যাম্পুটো পাই যাব আৰু আইভাৰমেক্টিন মেডিকেশ্যন বহুত ধৰণৰ আছে বহুত ধৰণৰ পেৰাচাইট ইনফেষ্টেশ্যনত ইউজ কৰা হয় তাৰ বিষয়ে আমি ডিটেইলছত বেলেগ এটা ভিডিঅ'ত ডিছকাছ কৰিম আৰু এই শ্যাম্পুটোৰ এটা টিউবে বা এটা টিউবে আপোনাৰ গোটেই ফুল হেয়াৰত কভাৰ কৰিবৰ কাৰণে যথেষ্ট হয় এনাফ থাকে আপোনালোকে এটা টিউবে গোটেই যথেষ্টখিনি হ'ব আপোনালোকক ইউজ কৰিবলৈ ভিডিঅ'টো যদি আপোনালোকৰ কাৰণে হেল্পফুল হৈছে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এবাৰ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত থেংক ইউ